নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'লৈ স্বাগতম। বন্ধুসকল, চেণ্ড্ৰায়ন থ্ৰীৰ বিষয়ে সকলো জানে, কিন্তু সেইদিনা মই চেণ্ড্ৰায়ন থ্ৰী সেইদিনা আমাৰ লাইট টেলিকাষ্ট যাই আছিল ইছৰোই, তেতিয়া মই মঙলদৈ টেঙামাৰী প্ৰাথমিক বিদ্যালয়ত আছিলোঁ। বন্ধুসকল, আজি এইটো ভিডিঅ' মই তাৰমানে ব্লগ হিচাপে বনাইছোঁ। তাৰমানে সেই ভিডিঅ'টো মই সেইখিনিৰ পৰা ঘপকৈ আৰম্ভণি কৰিব লগা হ'ল। মই সেইটো কোনো প্লেনিং নাছিল আমি এনেকুৱা কৰিম বুলি। তাৰ যোৱাৰ পিছত মই ভিডিঅ'টো বনালোঁ। বলো পিছে বন্ধুসকল, আজি ভিডিঅ'টো আৰম্ভণি কৰোঁ। আজি এই ভিডিঅ'টো মই এইটোৱে ক'ব বিচাৰিম যে মঙলদৈ টেঙামাৰী প্ৰাথমিক বিদ্যালয়ত মই যাওঁতে শিক্ষক শিক্ষয়িত্ৰী আৰু প্ৰিন্সিপাল আৰু ছাত্ৰ ছাত্ৰী গাৰ্জেনসমূহৰ লগত এই ভিডিঅ'টো কৰিছোঁ। কিন্তু বন্ধুসকল, এই ভিডিঅ'টো বেছি একো নাই, খালী ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী আৰু গাৰ্জেনসমূহৰ ৰিয়েকশ্যন কেনেকুৱা সেইটো ক্লিক কৰিছোঁ। আৰু বন্ধুসকল, এই ভিডিঅ'টো মই সম্পূৰ্ণ দেখাই আছোঁ কেনেকুৱা কি হ'ল। আৰু তাৰে প্ৰধান শিক্ষকৰ লগত তেওঁ কিছুমান কথা ক'লে, তেওঁ কথা পাতিছোঁ, তেওঁ কিছুমান মন্তব্য দিছে, সেই চাই যাব। পিছে বন্ধুসকল, এতিয়া এই ভিডিঅ'লৈ আমি আগবাঢ়োঁ। এইখন স্কুলখন আপোনাৰ মোক গোটেইখিনি একদম সহজত চবকে দেখাই আছোঁ। এয়া লেণ্ড হৈ গ'ল, এতিয়া আমাৰ ভাৰতৰ গৌৰৱ। আজি আমি ল'ৰা ছোৱালী লৈ আমি শিক্ষক শিক্ষয়িত্ৰীসকলে আজি এই বিৰল মুহূৰ্তটোৰ কাৰণে আমি বিদ্যালয় খুলি ৰাখিলোঁ। আমাৰ ভাৰতৰ আজি গৌৰৱ, এটা বিৰল পৰিঘটনাৰ এটা আমি ইতিহাস ৰচাৰ কাৰণে আমি ভাৰতবৰ্ষই চন্দ্ৰযান 3 চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা প্ৰথম দেশ হিচাপে পৰিগণিত হ'ল। আমি সঁচাকৈয়ে গৌৰৱান্বিত। আমি বিশ্বৰ ভিতৰত ভাৰতবৰ্ষ আজি এখন সৰ্বশ্ৰেষ্ঠ গণতান্ত্ৰিক দেশ হিচাপে বিজ্ঞানৰ ক্ষেত্ৰত অগ্ৰগতি এটা আৰু অধিক এটা দিলে, আৰু ভৱিষ্যতেও এনেধৰণে আমাৰ আগবাঢ়ি গ'লে আমাৰ দেশখনত বহুত উন্নতি হ'ব। আৰু আজি এই চন্দ্ৰযান 3খন দক্ষিণ মেৰু অৱতৰণৰ আমাৰ সকলো দিশতে আমাৰ ভাৰতবৰ্ষখন উত্তৰণত সহায় কৰিব, আমি আশা কৰিছোঁ। বন্ধুসকল, তেতিয়া আমি লাইভ টেলিকাষ্ট চাই আছিলোঁ, তেতিয়া আমাৰ গাঁৱৰ লোকবিলাক থিয় হৈ গৈছিল আৰু বুকুখন বহুত জোৰকৈ ধপধপনি কৰিছিল, কাৰণ সেই সময়ত আপোনাৰ গম পাইছে এই লাইভ টেলিকাষ্টবিলাক দেখাইছে। আৰু বন্ধুসকল, এই প্ৰধান শিক্ষকেও কিছুমান ভাল কথা ক'লে এই হোৱাৰ পিছত। আপুনি শুনিছে, আৰু এই ভিডিঅ'টো ভাল পাই লাইক কৰিব। আৰু বন্ধুসকল, মোৰ তাৰমানে এইটো ভিডিঅ' কোনো প্লেনিং নাছিল। মই এক জেগাত গৈছিলোঁ, তাৰ পৰা অহাৰ পিছত স্কুলত গম পালোঁ যে এনেকুৱা হৈ আছে। তাতে মই যোৱাৰ পিছত এই ভিডিঅ'টো খালি আমাক কেমেৰাৰে শ্বুট কৰি ভইচ অভাৰটো দিছোঁ, মুখেদি দেখা ঘৰত আহি ভইচটো দিছোঁ। সেই ভিডিঅ'টো সেইকাৰণে দিয়াওঁতে মোৰ দেৰি হ'ল। পিছে বন্ধুসকল, আজি মই এই ভিডিঅ'টো চাই ভাল পাইছে, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, বেল আইকন দবাই দিব। নমস্কাৰ।